নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' কম খৰচত গাহৰি আৰু হাঁহৰ দানা ঘৰতে কেনেদৰে প্ৰস্তুত কৰিব পাৰি। যিসকলে গাহৰি আৰু হাঁহ পালন কৰিছে তেওঁলোকৰ বাবে এইটো এটা বহুত ভাল ভিডিঅ' হয়। ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই গাহৰিৰ বিষয়ে আৰম্ভ কৰিছোঁ। গাহৰি পুহিলে সদায় দানাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, নহ'লে আপোনাৰ গাহৰিৰ পৰা সুফল নাপাব। এইটো নহয় যে আপুনি বস্তাই বস্তাই দোকানৰ গাহৰি দানা খুৱাব, তাতোতকৈ বহুত গুণেই ভাল দানা আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰিব। মই এই কাৰণেই ভিডিঅ'টো লৈ আহিছোঁ যে আপুনি দোকানৰ দানা খোৱালে সুফল পাব, কিন্তু আপোনাৰ তাৰ বিপৰীতে বহুত টকা খৰচ হ'ব। গাহৰি বিক্ৰী কৰিলে তাৰ লাভটো বহুত কমকৈ পাব। গাহৰি আধা পইচা দানাতেই যাব। আৰু বহুত কথাই কম, এতিয়া দানাটো দেখুৱাইছোঁ কেনেদৰে বনাব লাগে। কম খৰচত গাহৰি দানা। প্ৰথমে অলপ কল পচলা ল'ব, মিহিকৈ কাটি ল'ব যাতে ভালকৈ সিজে, আৰু অলপ কচু ল'ব। সকলোৱে এইবিলাককেই খুৱায়, কিন্তু কথা হ'ল কেনেদৰে বনাব লাগে তাকহে দেখুৱাবলৈ লৈছোঁ। লগত অলপ নিমখ দিব, 1.5-2 কেজিমান চাউল দিব, পলিচ দিব, তুঁহ অলপ কমকৈ দিব। পচলাখিনি তলত দি কচুখিনি ওপৰত দিব, তাৰপিছত পানী দি বহুত টাইম সিজাব যাতে ভালকৈ সিজে। তুঁহ আৰু পলিচখিনি অলপ দেৰিকৈ দিব, নহ'লে লাগি ধৰিব। অলপ সিজাৰ পিছত চাউলখিনি দিব। চাউলখিনি ভাত হোৱাৰ পিছত পলিচ দিব, তুঁহ দিব আৰু পানী সৰহকৈ দি সিজাই থাকিব। বহুত সময় সিজাব যাতে মই দেখুওৱা ধৰণে। দানা সিজাৰ পিছতো 10 মিনিটমান বেছিকৈ সিজাব, দৰকাৰ হ'লে পানী দি দিব। যেতিয়া ঠাণ্ডা হ'ব নিজে নিজে ডাঠ হৈ যাব। তাৰপিছত ঠাণ্ডা ঠাইত থৈ দিব। কমকৈ খুৱাব, নহ'লে পেটটো ওলমি যাব। গাহৰি যদি খাবলৈ মন নকৰে, ক্ষীণাই যায়, তাৰ বিষয়ে ভিডিঅ' এটা বনাই থৈছোঁ, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাব পাৰিব। গাহৰি তৎক্ষণাত শকত হৈ আহিব। এনেদৰে ঘৰতে গাহৰি দানা প্ৰস্তুত কৰিব পাৰিব। এতিয়া হাঁহৰ বিষয়টো আনিছোঁ। হাঁহৰ দানাও একেটাই, এনেদৰে বনাব, কিন্তু খাবলৈ দিওঁতে অলপ ভাত আৰু ভিমাৰেল অলপ মিলাই দিব। এনেদৰে 100-200 হাঁহো পুহিব পাৰে। ঘৰৰ চোৱা ভাতো তাৰ লগত মিহলাই দিব পাৰে। যদি কল পচলা কচু পোৱা নাযায়, তেতিয়া বাৰীত থকা ঘাঁহ বন মিহিকৈ কাটি চাউলৰ লগত পলিচ দি বনাব পাৰে। ই বহুত হেল্ডি খানা হয় গাহৰিৰ কাৰণে। আপোনাৰ গাহৰি সহজতে ডাঙৰ হৈ যাব। গাহৰি দানা অভাৰকৈ নিদিব, মানে এৰি যোৱাকৈ দানা নিদিব, কমকৈ দিব যাতে সম্পূৰ্ণকৈ খায়। এই দানাটো হাঁহক পোৱালিতে নোখোৱাব, 15-20 দিন হোৱাৰ পিছত খুৱাব পাৰিব। এনেদৰে কম খৰচত গাহৰি আৰু হাঁহৰ দানা ঘৰতে প্ৰস্তুত কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি পাই থাকে।